নমস্কাৰ বন্ধুসকল, এয়া আমি আহিছোঁ দেওবাৰৰ বজাৰলৈ। চাওক ভিডিঅ'টো কিদৰে দেখুৱাইছোঁ আপোনালোকক। এয়া বৰ্তমান দেওবাৰ বজাৰ দৃশ্যসমূহ। এইফালে আছে এখন মনোহৰী দোকান, এইফালে আছে এখন কিতাপ বুকৰ দোকান। কাষতে বাইক কেইখনমান ৰখাই থৈছে। এয়া বাইকৰ ওপৰত এটি ল'ৰা বহি আছে। এয়া চব কিতাপ কিনিবলৈ ভিৰ হৈ আছে দোকানত। কিদৰে আপোনালোকক দেখুৱাইছো, চাওক। অতি সুন্দৰ দেওবাৰ বজাৰৰ। এইখনত বেছিভাগ গাহৰি বজাৰ বুলি কওঁ আমি, গাহৰি বেছি পায় ইয়াত। আদিবাসী মানুহৰ কাৰণে বজাৰ এখন দেওবাৰ বহে। এইখন মুকলনি বজাৰ বুলি কয় কিছুমানে, দেওবাৰৰ মুকলনি বজাৰ। চাওক ভিডিঅ'টো। এয়া চাওক।